ভোক লাগিছে কিবা এটা খাবলৈ আছে বাচনকেইটা ধুই মই কিবা এটা তোলে খোৱা বস্তু আনিম হ'ব দে মই ওচৰৰ মানুহ এঘৰৰ পৰা আহি আছো তাৰপিছত তোক কিবা এটা খাবলৈ দিম হ'ব দে অকণ সোনকালে আহিবি বৰমা ঘৰত আছেনে কি হলো তই আমাৰ আজি কাম নাই যা মই আজি কাম বিচাৰি অহা নাই মই কিবা এটা খোৱা বস্তুহে বিচাৰি আহিছো আমাৰ ঘৰত খোৱা বস্তু নাই যা খুৰী ঘৰত আছেনে নিৰু কোৱাচোন খুৰী নাই কোৱাচোন কি হ'ল ৰাতিপুৱাৰ পৰা ভাইটিয়ে একোৱে খোৱা নাই ৰখিবাচোন ঘৰত কিবা আছে নে চাংগো এইখিনি লোৱা ভাতকেইটা খা ভাত খালি নে মই খালো দে এতিয়া মই খেলিবলৈ যাম মাথো কথা এটা কওঁ মাতো নিৰু এইফালে আহচোন কওকচোন কিয় মাতিছিল নিৰু ক'বলৈ যোৱা কাম কৰিবলৈ যাম তুমি যে ইমান কম বয়সতে কাম কৰিবলৈ যোৱা কাম নকৰিলেনো কেনেকৈ খাম এইজন তোমাৰ ভাইটি নেকি হয় ভাইটি তোমাৰ ভাল নে ভাল এতিয়া আমি যাওঁ দিয়ক কামলৈ দেৰি হৈ আছে যোৱা যোৱা তাই ইমান কম বয়সতে কাম কৰিবলৈ যায় কিয় কথা নাজানো দে তাৰ মাক বাপেক সেইদিনাখন কৰোণাত ঢুকাল কি ভগৱানেনো এনেকুৱা মানুহ এইবিলাক কৰিব লাগে আৰু মানুহঘৰ বহুত ভাল আছিলে ভগৱানে ভাল মানুহকহে এনেকুৱা কৰে হয় দেও এতিয়া সৰু ল'ৰা ছোৱালী হাল কেনেকে থাকে এনেকেই থাকে আৰু দে লগনে ভোকে মানুহৰ আগত খুজি মাগি কেতিয়াবা পালে এমুঠি খাব কেতিয়াবা নোখোৱাকে শুই থাকে ঘৰৰ অৱস্থা দেখিলে তাতে কান্দো কান্দো লাগিব হয় দে আমি এটা কাম কৰো দে কেইটামানে মিলি আমি সিহঁতক মাহটো যোৱাকে কিবা এটা দিওঁ দে তই ভাল কথাই ভাবিছ দে মাহটো যোৱাকে সিহঁতি ভালকে থাকিব পাৰিব ব'ল ব'ল আমি যাওঁ ব'ল নিৰু ঘৰত আছা না আপোনালোক কওকচোন তোমালোকলে এইখিনি আনিছিলো ৰখাই থোৱাচোন কি আনিছে দাদা এই ভিতৰতে থোৱা আমাৰ এইখিনি কাম কৰ্তব্য দিয়া আমি এতিয়া যাওঁ দিয়া চাহ অকণ খা নাযায় নাখাওঁ দিয়া বেলেগ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব
যাব।